আৰু এফালে গাইজ গাহৰি বনি আছে কাৰ কাৰ ফেভাৰিট বাৰু মোৰ বহুত বেছি ভাল লাগে খাই খাইছা কেনেকুৱা হৈছে তিল দিয়া গাহৰি হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছোঁ বাৰু আৰু এতিয়া হৈ গ'ল ৰাতিপুৱা সোনকালে শুই উঠিলোঁ এইফালে তাই কিবা এটা কৈ কৈছিলে কি কৈছিলে গম নাপাওঁ ভিডিঅ'টো মানে কিবা বেলেগ কথা কৈছিলোঁ কিন্তু ভইচ অভাৰ দিব লগা হ'ল ভিডিঅ'টো কিবা মাজতে মাতটো নহা হৈছিলে সেইটো কাৰণে আৰু হাতীবাই কিবা দুখ হৈছে চাওকচোন বহুত বেছি দুখ হৈ আছে কিয় নাজানো কেলে বেয়া আকৌ মনটো দুখ হৈছে গাইজ धोखा दिले नहीं कोनोबाई दुख नहीं है टेंशन है पैसा चाहिए पैसा गाइस আজি হৈছে নেক্সট ডে এখন দেওবৰীয়া বজাৰ বোলে গীতালিহঁতৰ একদম ঘৰৰ ফ্ৰণ্টতে বৰষুণ দিছে এই গাখীৰ পেকেট ইয়াত পাবি গাইজ এখন দেখিলে বজাৰখন আৰু সেইটো জুম কৰি থৈছোঁ যে গোলপীয়া ছাতি এটা আছে সেইটোৱে হৈছে গীতালিৰ ঘৰটো মানে একদম সন্মুখতে আছে বজাৰখন সেইটো কোনো টেনশ্যনেই নাই ওলাই আহিবলৈ মানে একদম ওচৰতে চববিলাক পায় আৰু এইজনী আমাৰ হাতীবাই গীতালি তাৰপিছত বজাৰৰ পৰা আহি চাহ খাবলৈ লৈছোঁ চাহ এইফালে তাই বাকী আছে গাখীৰ চাহ আৰু এইফালে ৰুটি আৰু আলু ভাজি লগতে ইয়াত কেইবাটাও মিক্স হৈ আছে শুনিব দেই কণী আলু আলু ভাজি মাংস আছে মাংস ক'ত আছে মাংসৰ লগত মিক্স কৰি দিলে বোলে তাৰপাছত বৰষুণ এৰিলে ৰ'দো দিলে ধুনীয়াকৈ আৰু এইফালে আমি গৈ আছোঁ অকণমান ওলাই মানে বজাৰলৈ গৈছোঁ গাহৰি মাংস আনিবলৈ আৰু এইখন হৈছে দুলিয়াজান মহাবিদ্যালয় ইয়ালৈ মই ভয় কৰোঁ ইও মোলৈ ভয় কৰে হয়নে So guys, এতিয়া আমি চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া ভাত বনাব লৈছে আমাৰ গীতালি বাইদেৱে নাইটি পিন্ধিছে ভাই আৰু কি বনাইছে আজি এইটো কি বনাবা এইটো চিকেন এয়া ব্ৰইলাৰ আৰু এইফালে গাইজ গাহৰি বনি আছে কাৰ কাৰ ফেভাৰিট বাৰু মোৰ বহুত বেছি ভাল লাগে খাই আৰু বনাই হৈ যোৱাৰ পিছত দেখুৱাম পূৰা খাম আৰু আজি বহুত ভোক লাগি গৈছে গাইজ গাহৰি দেখিছোঁ ন পূৰা ভোক লাগিছে বেছিকৈ ভোক লাগিছে অথনিবা অকণমান ভোক লাগিছে এতিয়া বহুত বেছি ভোক লাগিছে আৰু গাইজ আমাৰ ভাত বনাই হৈ গ'ল এইফালে মায়ে বাঢ়ি দিছে ধুনীয়াকৈ ভাতকেইটা আৰু এইফালে ব্ৰইলাৰ আৰু এইফালে আছে গাহৰি আজি পূৰা খোৱাহে কথা আৰু দেই আৰু বেলেগে খোৱা নোখোৱা পিছৰ কথা কিন্তু মইহে ৰোৱাত নাই আৰু দেই খাবলৈ আৰম্ভ কৰি দিলোঁ খাইছা গাহৰি ৰখা খাই নাখাওঁ খালে যাবগৈ কেনেকুৱা হৈছে তিল দিয়া গাহৰি আজি মানে দুলিয়াজানত লাষ্ট ডে এইফালে আমি টোপোলা বান্ধি ৰেডি কাইলৈ যিহেতু যামগৈ ৰাতিপুৱা ঘৰত আহিছোঁ অঁ এয়া মায়ে লাজ কৰিছে গাইজ এয়া এইফালে আমাৰ বৌ টেটুটো বৰ ধুনীয়া লাগিছে অ' এয়া ধুনীয়াকৈ মাংস চাংস বনাব বোলে আজি চাই দিয়ক কয় এবাৰ বেয়া লাগছে এই ভাইনা মাকৰ নিচিনা এইজনী বৌজনী বৰ মৰম লগা দেই লাজ আকৌ কৈছে কৃষ্ণ নেকি বেয়া লাজ মই এটাও ভিডিঅ' বনাব নোৱাৰো নে আৰু এইটো হৈছে বৌহঁতৰ পোৱালিটো মানে ল'ৰাটো সি দেখিছেনে ৰাতিও ঢোল বজাবলৈ এৰা নাই এতিয়া 11-12 বাজি গ'ল তথাপিও সি ঢোল বজাই আছে